Morning friends, আজি বহুত দিনৰ পাছত ব্ৰেকফাষ্ট টেবুলৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া আমাক দেউতাকক লাগে পৰাঠা, এওঁক লাগে শুকান ৰুটি, এওঁ বহি আছে লুচি খাবলৈ। তিনি ধৰণৰ লাগে। কণী বনাইছোঁ, খুৱাই খাই আছে, লুচি কাৰণে ৰৈ আছে। পানী খাই লোৱা প্ৰথম। লুচি আহি গ'ল, খোৱা। এতিয়া আমাৰ ভাগত চবেই এৰাবিলাক, তহঁতি যি দিছে সেয়াই খাম আৰু। উইকডেজত তই নপঢ় ন, মোবাইল চাওঁ, সেইটো কাৰণে উইকেণ্ডত তই দিয়ে দে মোবাইল নাচাব লাগিব। অঁ, উইকডেজততো সদায় মোবাইল চোৱা, কোনদিনাখনি ন মোবাইল ডে আছে? মইতো নাই দেখা। ন মোবাইল ডে মই নাই দেখা। এইবিলাক আছে দেই, এইবিলাক খাব। 2-3 মিনিটে চাওঁ। সদায় 2-3 মিনিট চাওঁ। তুমি কৈছিলা কি উইকেণ্ডত তাৰপিছত তুমি সেয়া কৰিব পাৰা। 2-3 মিনিট। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আনাডাৰ ডেইলি ব্লগ। সেয়া অকণমান মিষ্টিকে চোৱা চিতা কৰি আছোঁ, পূৰা কাম চলি আছে। অকণমান চাফ চিকুণো কৰিছোঁ, পানী দিবলৈ লৈছোঁ, তো সেইবিলাকে চলি আছে। বন্ধৰ দিনকেইটাহে আৰু এনেকৈ অকণমান ধূলি চুলি বাহিৰত চাফা কৰা নহয়, তাৰমানে সময় নাপাওঁ। তো অকণমান এই জোতা ষ্টেণ্ডডাল চফা কৰি লৈছোঁ, ফুলখিনিকো অকণমান মন কাণ কৰিছোঁ। ওপৰত তাৰমানে মোৰ ফুলগছ কেইজোপা একেবাৰে অৱস্থা বেয়া হৈ গৈছে, আপোনালোকক দেখাইছোঁ চাগে আগতে, সেইকাৰণে আজি দেখুওৱা নাই আৰু। মিস্ত্ৰীও কামত লাগি আছে, এখেতো আছে ঘৰতে। তো তেনেকৈ অকণমান মই ফুলত পানী চানী দি দিছোঁ আৰু আগফালৰখিনি যিমানখিনি পাৰোঁ অকণমান চাফ চিকুণ কৰিছোঁ। মিস্ত্ৰী লাগি আছে যে চফা নহয় মানে। বহুত দিন ভিডিঅ' কৰা হোৱা নাই কাৰণে অভ্যাসটো হোৱা নাই নিচিনা হৈছে। গা পা ধুলোঁ, ধুই পিনে অকণমান কিবা চিৰিজ এখনো চালোঁ। এতিয়া মই ভাতো বনালোঁ, ভাত এতিয়া বাঢ়ি আছোঁ। ইহঁতি দেউতাকৰ লগত আছে, কিবা কিবি ড্ৰয়িং কৰি আছে। আহা জলদি আহা। তো এয়া বনাইছোঁ মই, আজি শনিবাৰ হয়। তো ভাত দালি বনাইছোঁ, এয়া আপোনাৰ ৰঙালাও ভাজি, কণী ফ্ৰাই, তিয়ঁহ বনাইছোঁ আৰু এইটো হৈছে মচন্দৰী চাটনি। তো সেনেকৈ চিম্পলকৈ বনাইছোঁ আৰু নিৰামিষ। পূৰা থালি নিচিনা হৈছে নে ভাত? অঁ, ইমান আইটেম দিছোঁ। হৈছে? থেংক ইউ। থালি নিচিনা হৈছে নে কৈছে? থালিত 13টা থাকে ন। ফ্ৰেণ্ডছ, অকল মৰ্ণিং ব্ৰেকফাষ্ট টাইমতে আমি ভিডিঅ' ষ্টাৰ্ট কৰোঁ নিচিনা হৈছে। এয়া ইনুৰ কাৰণে বনালোঁ মই এইটো কি ক্লৰি ডেকাৰে বনোৱা লুচিফাৰৰ চেণ্ডউইচ। মাজতে আছে আমাৰ এগ। ইনুটো পাৰিছোতো পাৰফেক্ট নহ'ল ন? এইখিনি আকৌ এবাৰ দি দিওঁ নি? নে খাবা নেকি? মই এইটো ডাবল কৰিছিলোঁ, সেইটো কাৰণে মাজৰখিনি এনেকৈ থাকিল। ইয়াতে ছিংগল শ্লাইচত বনালোঁ। ফ্ৰষ্ট, ফ্ৰষ্ট, FROST, ফ্ৰষ্ট। A small ice crystal, covering of small ice crystals on cold surface. Frost. The covering of small ice crystals on a cold surface. Move slowly over the ground. Seized. Took something by force. কিছু ভুল হৈছে, ইনু পাইখিনি চাই ল'বা। ইনু ভাগত কাৰেক্ট কৰা আছে। আৰু তলৰ 2 নম্বৰখিনি কৰাই নাছিলা তোমালোক দুটাই। চানডে বজাৰ যাবলৈ ওলাই গৈছোঁ, এওঁ লৈ আহিছে এইটো ইমলি। গোটেইকেইটা যাওঁ বজাৰ। গৰম লাগিছে ইমান। হয়, মই আগলৈ নিয়ে ইমান ঠেক ঠেক লাগিছে। আমাৰখন আগত অঁ, চফা কৰিছিলে আকৌ তলত ধৰা। কালি চাইড দিছিলোঁ ন, ধুৱাইছিলোঁ। মেইন কথাটো হ'ল ৰহস্যটো, ইহঁতে চুলি কাটিব। দেউতাকৰ লগত গ'লে মানে কি বুলি কয়, বৌদ্ধং চৰণং গোস্বামী কৰি দিয়ে তাৰমানে। তো সেইটো কাৰণে মোক লগত লৈ গৈছে ছেফটি হিচাপে।
মই কটোৱালে মানে অকণমান মানে ভাল দেখাকৈ কটোৱাই আনো দেউতাকে দেখালে একদম মানে পূৰা ধেৰ প্ৰমিছ কৰি আহিছে চব কথা মই শুনিব শুনো সেইকাৰণে মই ওলাই আহিছোঁ নহ'লে মোৰ আহিবলৈ মন নাযায় চানডে দিনাখন ওলাই তেখেত থাকিলে এওঁৱে কটাই নিব পাৰে ন মই নাহিলেও হৈ যায় এতিয়া মানে দেউতাকৰ ওপৰত বিশ্বাস নাই কাৰণে মোক লৈ আহিছে নালাগে সদায় য'ত কাটিম তাতে কাটিম এতিয়া আপুনি গণ্ডগোল নকৰিব আপোনাৰ বজাৰ কৰিব আছে বজাৰ কৰক নাই লগা কেলৈ লৈছিলি তেতিয়াহ'লে আজি চানডে যে চেলুনবিলাকত ইমান ভিৰ নহয় সদায় কটাখনত নেপালোঁ এখনত যেনিবা পালোঁগৈ আৰু লাষ্টত চিট তাৰপিছত দেউতাকক পঠিয়াই দিলোঁ বজাৰ কৰিবলৈ বোলো মই ইহঁতক কটোৱাই লৈ যাম পিছে এতিয়া মোক বুজাই আছে কেনেকৈ কটাব লাগিব মানে তো আল্টিমেটলি হেপ্পী আৰু মোৰ নিৰীক্ষণতে কটোৱা হ'ল আৰু পূৰা কৈ বোলো অকণমান ট্ৰিমিংহে কৰি দিবা দেই ফ্ৰণ্টৰখিনি এতিয়া পূৰা হেপ্পী ঠিক আছে পাপা গ'ল বজাৰ আমি যাওঁগৈ নেকি তালুকদাৰ খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ তো পাপাই মাছ চাছ কিনিলে আমি তাতে গৈ থাকোঁ দেই আৰু কিবা কিবি ডিমাণ্ড আছিলে আইচক্ৰীমৰ ডিমাণ্ড মই বোলো দেউতাই আনিব দিয়া সেয়েহে এতিয়া আমি তিনিটা ঘৰলৈ উভতিছোঁ আৰু আমাৰ ল'ৰাকেইটাই মোবাইল চাইছে এখেতে আজি ধেৰ দেওবৰীয়া বজাৰ বহুত কৰি আনিলে একদম কিবা কিবি নৰা বগৰী আজি বহুত দিনৰ পিছত খাম লিচু মই ইহঁতলৈ গুচাই দিছোঁ তো এনেকৈ অলপ পাছত ভাত চাত বনাম আৰু লিচু গুচাই দিছোঁ আহা লিচু পাপাটো আকৌ যাব ধেৰ পৰা যায় দেখোন জানাই তোমালোকলৈ লিচু গুচাই দিছোঁ আনে আৰু দিম নে গুচাই থৈ যোৱা তেন্তে মই আৰু গুচাই লৈ গৈ আছোঁ দেই লোৱা এইকেইটাকে খোৱা এয়া পাভ মাছ এয়া মই মধুলেং দি দাইল বনাম এখেতে আকৌ কৰি আছে এয়া কি বুলি কয় গাহৰি খাব হেনো তেওঁ গাহৰিখিনি কচু দি বইল কৰে কচুৰ জালটোৱে হেনো গাহৰিৰ জামচ কাটি দিব সেইবিলাক আৰু এনেই দিছে একদম ফুলা ইহঁতৰ টোপোলাটো তাৰমানে ইহঁতি মেক্সিমামৰে কণী আছে পেটত এখেত মানে আজিকালি যেতিয়াও ঘৰলৈ আহে এনেকৈ কিটচেনত লাগিয়ে যায় ৰৈ নাথাকে আৰু মই বনোৱালে তো এতিয়া দুয়োটাই কামবিলাক কৰি আছোঁ মই মানে সেই পাভ মাছকেইটা বাচি আছোঁ এখেতে মানে আপোনাৰ পৰ্কখিনি বনাব তো এনেকৈ কথা পাতি বনাই থাকিলে কামবিলাক কেতিয়া হৈ যায় গমেই পোৱা নাযায় ভালেই লাগে এনেকৈ কাম কৰি কিটচেনত কেইটা পূৰা চাচি দিলোঁ ইহঁতৰ হেলুৱে থাকে পিঠিটোত পূৰা কলাবিলাক গুচি গ'লগৈ মধুলেং দাইল এওঁ পূৰা মাংসৰ কাৰণে যোগাৰ কৰি আছে কচু দি পূৰা উতলাইছে মাংস হৈ গ'ল দেই এইফালে মাংস মই দালিত মধুলেংখিনি প্ৰথমতে কেৰাহীত অকণমান ভাজি পিনি তেল মাৰি দিম দালি বইল হৈ আছে ভিডিঅ' নবনালে জ'চটোৱে নাহে এয়া এখেতে পূৰা কাঢ়ি আছে গাহৰি বইল হৈ গ'ল মোৰ দালি তেল মৰা হৈ গ'ল মই লিচু খাই তেল মাৰিলোঁ দালি এতিয়া মই খাম নৰা বগৰী এটা অফ কৰি দিওঁ এটা নৰা বগৰী দিছ ইজ নৰা বগৰী টেষ্টি মিঠা হয় অলপ হুং থাকে মানুহে বাকলি গুচাই খায় মই বাকলি নুগুচাকৈ খাই দিওঁ দালিখিনি কাঢ়ি দিওঁ সেইখিনি দালি গহৰি এখেতে বনাব পৰ্ক এখেতে বনাব পৰ্ক মাইনাকেইটাকো দুটা খাবলৈ দিওঁ সিহঁতেতো হুং থকাকৈ নাখাব তো মই অলপ বাকলিটো সিহঁতক মিহিকৈ কাটি দিওঁ হুংটো কাটি পিনি দিওঁচোন খাই নেকি
লগা নাই খাব নিচিনা লিচু পুৰা খালে এইটো তাৰমানে সদায় নোখোৱা যে নতুন টেষ্ট পটককৈ তাহাঁতৰ মুখখনে একচেপ্ট নকৰিব এতিয়া সোৱাদটো চাওঁগে দি মোৰ আছে কাম এতিয়া পাভ মাছ ফ্ৰাই কৰা ভাত বনোৱা কাম কাৰণ মাইনাহঁতে হেনো পাভ মাছে খাব লাষ্ট দেউতাক আহোঁতে পাভ মাছ দিলে বিৰাট ভাল পালে খাই মই বাকলি গুচাই ল'লোঁ এইটো সেইকাৰণে আজি মোৰ কিন্তু মাছ আৰু মাংসৰ ভিতৰত মোৰ মাংসটোহে প্ৰিয় সেইকাৰণে মইতো গাহৰি খাম বুলি ভাবিছোঁ ৰাতি কিন্তু নাই মাছ খাব মই হ'লে পাভা মাছটো মাইনাহঁতে খাবলৈ ভালো পায় হেৰি আকৌ মাজত এডালহে কাঁইট থাকে যে কাঁইটৰ ঝঞ্ঝটটো নাই আৰু আপুনি আকৌ মোক ফোন কৰি কৈছে হ'লে বাহু মাছ কিনিলোঁ পাহৰি থাকিব নামটো এয়া নৰাবোৰ কৰি হা হ'ল চাগে এওঁ গাহৰিখিনিৰ পৰা উঠাই ল'লে কচুৰ পৰা ইহঁতক দি চাওঁচোন খায় নে কি জানি এইটো একদম নতুন বস্তু এইটো নতুন নহয় আমি আগতে খুব খাওঁ আমাৰ ঘৰত লাগে নৰাবোৰ কৰি হা আহচোন টেষ্ট কৰি কোৱা মোক কেনেকুৱা লাগিছে হা আহা না হেৰা পিয়াৰ পিয়াৰ বুলি কয় পা চাহ কেনেকুৱা পালা হান টেষ্টি হা ক'বলৈ সময় নাই টেষ্টি নে কেনেকুৱা তই খাচোন চানে খা আমাৰ মেকুৰীকেইটা কাজিয়া লাগিলে মেকুৰী লাগিলে যুদ্ধ বজাৰত পাবলৈ নাই খা ভিটামিন আছে তেল ওলাই গ'ল পূৰাই আকৌ কাঢ়ি থৈছে বেলেগ প্ৰচেছত বনাইছে মই এৰিবই পৰা নাই বগৰীয়ে খাই আছোঁ মই ভাতটো পাতি দিলোঁ বাৰু তেওঁ চব এৰেঞ্জ কৰি লৈছে আকৌ আমাৰ মাইনাহঁতৰ কাৰণে পাভ মাছ ময়ো ৰেডি কৰি থৈছোঁ এতিয়া ভাত আৰু মাংস হওক এখন চৌকা খালী হ'লে মই আহিম এতিয়া মই যাওঁ অকণমান লুচিফাৰ এটাৰ পিছত চাই আহোঁ আছোঁ এইখন তো অকণমান চালোঁ এতিয়া ৰখাই দিছোঁ এতিয়া কাৰণ মই মাছ ফ্ৰাই কৰি আছোঁ এখেতে পূৰা বনাই আছে এবাৰ চালাড বনাইছে এইবাৰ আপোনাৰ মাংসটো চাওঁ কেনেকুৱা হৈছে বা সেয়া গাহৰি পৰ্ক এয়া হৈছে পাভ মাছ আৰু নৰসিংহৰ চাটনি খাব বোলে জ্বলা দি দিম না নৰসিংহত পাপু কি ক'ব আৰু ভাত পানী খাই উঠিয়ে মনত পৰিছে ভিডিঅ' নকৰিলোঁ এয়া আইচক্ৰীম আনিলে গাহৰি শেষ দালি মাছ পুৰা খালেই সিহঁতি এতিয়াহে মনত পৰিছে যে নেদেখালোৱেই ভাত বনাই মেলি খাই আইচক্ৰীম অলপ অলপ খাম এতিয়া এতিয়া ইভিনিং এয়া কোৰিয়ান নুডলছ এনজয় কৰিছে উইথ গ্লুকন ডি ইছলাম গামোচাখন গ্লভ কিমান একদম বেছি জ্বলাটো আনিছে কেনেকৈ যে খাইছোঁ নহয় দেখিয়ে কিবা লাগিছে তো হেল্ল' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো দুদিন লগাই বনালোঁ কিবা এটা বিশেষ একো নাপাব আজিৰ ভিডিঅ'টোত একেবাৰে নৰ্মেল ব্লগ আৰু ইহঁতে আচলতে এক্সামো পাইছেহি তো সেইকাৰণে অকণমান ব্লগবিলাক দিয়াত মোৰ দেৰি হৈ গৈছে আপোনালোকে জানে এক্সামৰ সময়ত অকণমান মোৰ দেৰি হয় কাৰণ ইহঁতক ক'তো টিউশ্যন দিওৱা নাই মই নিজে চাওঁ যে তো সেইকাৰণে এটলিষ্ট পৰীক্ষাকেইদিন অকণমান টাইম এটা দিব লগা হয় আৰু পৰীক্ষা কেইদিনমান আগৰ পৰা তো তেনেকৈ এতিয়া অকণমান ইহঁতকে পঢ়া শুনা কৰি আছোঁ দেউতাক ওলাই গ'ল তুমি কি কৰি আছা দৰ্জাখন ভিতৰলৈ আহাচোন তো দেউতাক ওলাই গ'ল তেখেত গ'লগৈ আজি ছানডে তো তেনেকৈ আৰু আজি ব্লগটো তেন্তে ইমানতে সামৰিছোঁ বাই বাই ফেন চলি আছে চাউণ্ড পূৰা বাই কৈ দিয়া জানি বাই বাই